কিয় অ শুনিছা যোৱাকালি ৰাতি বাইদেৱে ফোন কৰিছিল সিহঁতে হেনো হণ্ডা চিটি গাড়ী এখন কিনিছে আৰু গাড়ীখন কিনাৰ বাবে মাহঁতৰ ঘৰতে এটা ডাঙৰকৈ পাৰ্টি দিছে মই যে কিবা কিবি কৈ আছো তুমি শুনা নাই কিবা গাড়ী কিনা বাইদেৱে পাৰ্টিলৈ আমাক দুয়োকে মাতিছে হয় নেকি ঠিক আছে মাতিছে যাবা আৰু কি মাতিছে যাবা আৰু আমাক দুয়োকে মাতিছে সময়ত নানা অজুহাত দেখুৱাই তুমি যাব নোৱাৰো বুলি অকবা চাবা কিন্তু হ'ব দিয়া গাড়ীৰ পাৰ্টি খাবলৈ গোৱালপাৰা বাৰু চিন্তা কৰিম আৰু পাহি শুনাচোন এইফালে কি হ'ল এইফালে আহাচোন ৰাম কি হ'ল বহা ইয়াতে বহা নবহো মই এই পুৰণি বেটৰ আহাচোন বহা না একো নাই আহাচোন বহা এই চোৱাচোন চোৱা এই ৰাতিপুৱাটো কিমান সুন্দৰ কিমান শান্ত এই গছ গছনিবোৰলৈ চোৱা সিহঁতে কিমান ধীৰ স্থিৰ ভাৱত থাকে আৰু এই চৰাই চিৰিকটিবোৰে সিহঁতৰ শুৱলা মাতেৰে ৰাতিপুৱাৰ আগজাননী হোৱাৰ খবৰ পৃথিৱীখনক জনাই দিয়ে তুমি অকণমান ফিল কৰাচোন ৰিলেক্স কৰিব পাৰিবা ৰিলেক্স মই তাৰমানে এতিয়া ৰাতিপুৱাই তোমাক তুমি সেই বেয়া বতৰত গঁৰালৰ পৰা পাতি হাঁহ ওলাই পেক কৰা যি ৰাতিপুৱাৰে পৰা হ'ব দিয়া এতিয়া যোৱা সোনকালে মুখ হাত ধুই আহা মই চাহ ৰেডি কৰিছোঁ একেলগে নহয় মই একেবাৰে গাটো ধুই আহোঁ আজি মোৰ বহুত কাম আছে বুজিছা আৰু তুমি লগে ভাতৰো যোগাৰ কৰিবা দেই মই আজি সোনকালে যাব লাগিব বহুত কাম সোনকাল কৰিবা হ'ব হেল্ল' মা আছো দে ভালে তোৰ ভাল ফোন কৰিছিল যোৱাকালি গম পাইছো হা কোন আছে আৰু তেনেকে আমি চুলে নাখায় নহয় শংখ বুলি ল'ৰা এটা আছে সিয়ে বনায় নাই কেতিয়াবা নিজেও বনাই খায় অৱশ্যে বাৰু বাদ দিওঁ সেইটো কথা কিন্তু মাৰ কথা বুজি থাক শুনচোন তোৰ প্ৰেচাৰটো কেনে বিশ্ৰাম এই ঔষধ পাতিবোৰ একদম ৰেগুলাৰ খাবি দেই হা অজানা কথাটো নিজে কবি আহিবই গা ধুবলৈ গৈছে হা এয়া ন কথা পাত কোন মা ভালনে খবৰ আছো নাই পাহিয়ে কৈছে বাহিৰলৈ যোৱাৰ কথা ভাবিছোঁ মানে সময় পোৱা হয় ভাত আছে গাটো ভাল নাথাকে হয় কৈছে বাইদেউ গাড়ী গৈছে চাওঁ মা চেষ্টা কৰি চাওঁ যদি সময় হয় যাম হ'ব বাৰু ৰাখিছোঁ ভাল ঠিক ইছৰাম চাহকাপ অথনিয়ে বাকী নহয় চাহ দিয়া মই গৰম কৰি দিম নালাগে চাহকাপ এনেও অলপ ঠাণ্ডা হৈছে তাতে আকৌ তুমি প্লেটত বাকী খাইছা যে হ'ব দিয়া মোৰ যিটো অভ্যাস মই তেনেদৰে খাম বুজিছা কি যিটো অভ্যাস মই চাহ কাপত দিছো কাপৰ পৰা বাকী আকৌ প্লেটত ৰবা গৰম চাহ কাপ নালাগে কৈছো নহয় মোৰ আজি বহুত কাম আছে মাৰ সেই পেঞ্চনৰ কাম শিৱ পূজাৰ বজাৰ মাৰ ঔষধ আৰু মাৰ সিফালে বেংকৰ হ'ব তুমি মাৰ কামকেইটা কৰি নিদিবা বুলি মই তোমাক কোৱা নাই কিন্তু তুমি অলপৰ যে মাৰ একান্ত বাধ্য ছাত্ৰৰ দৰে মাৰ চিন্তাতে থাকা মোৰ কি ঘৰখনত কোনো অস্তিত্বই নাই নেকি কি ক'লা মই অনবৰতে মাৰ চিন্তাতে থাকো
থাকিবই লাগিব বুঢ়া বয়সত ল'ৰা ছোৱালী মাক দেউতাকৰ কাষত থাকিবই লাগিব তুমি কি কৈছা কি ক'লা তোমাৰ অস্তিত্বৰ কথা ক'লা এনিটাইম পেটে ঘেলা গেলা ভাৱ এটা কিয় লৈ থাকা মই কি এটা কথা এটা ক'ব নাপায় নেকি তুমি বাৰু মোক লৈ কোনদিনা ব্যস্ত হৈছা কোৱাচোন মোৰ কাৰণে তুমি কি চিন্তা কৰা মানুহক দেখুৱাই বিয়াখন পাতিছে যেন এটা মেচিনহে নিয়ম মাফিক কেৱল কামবোৰ কৰি কৰি যাওঁ কি ক'লা তুমি মেচিন কি ক'লা মেচিন তুমি কি মেচিন তুমি কি কাম কৰা পথাৰ লৈ যোৱা নেকি ধান ৰ'দত দিয়া নেকি ঠেকি দিয়া নেকি ঘৰ মোচা নেকি যিখিনি নকৰিলে নহয় সেইখিনিয়ে কৰা মই কওঁ নেকি মই এটা মেচিন চাৰাদিন মোৰ পত্নী মোৰ মাৰ কাৰণে ফৰমাইশ পূৰণ কৰাৰ কাৰণে দৌৰি থাকিব লাগে দৌৰি থাকিব লাগে দৌৰি থাকিব লাগে মনে মনে থাকা তুমি মোৰ একো ফৰমাইশ পূৰা নকৰা যি কৰা কেৱল মাৰখিনিহে কৰা মোক তেনেকুৱা কথা নকবা দেই কৰিবই লাগিব জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰিছে বুঢ়া বয়সত মাক দেউতাকৰ কাষত থাকিবই লাগিব আৰু কি ক'লা তুমি এনিটাইম মাৰ চিন্তাত থাকো কি ক'লা তুমি উন্নত নকবা এইবিলাক কথা কৈ দিছো কৰা তুমি যিমান পাৰা কৰি থাকা নমৰালৈকে কৰি থাকা আমি কাকো বাধা দিয়া নাই কিন্তু বিয়া পাতি অনাজলৈকো এবাৰ ভাবিব লাগে কেৱল খাবলৈ শুবলৈ পালে মানুহ জীয়াই থাকিব নোৱাৰে নহয় মৰম চেনেহ বুলিও কথা কিছুমান আছে তুমি কি পানীকে ছোৱালী যে মই তোমাক আহোঁতে যাওঁতে গলত চিকুটি চুমাকৈ যাম কথা ক'বলৈ আহিছে বাদ সেইবিলাক হ'ল বহুত সংসাৰত মন দিয়া সেইটোহে কৰোঁ ৰবা তুমি ভাত নোখোৱাকৈ ওলাই যাব নোৱাৰা দৰকাৰ নাই মোৰ ভাতৰ ৰাতিপুৱাৰে পৰা বহুত খালো অজা মই কিন্তু এনেধৰণৰ ব্যৱহাৰ সহ্য কৰি নাথাকিম বহুত দিন সহ্য কৰিছো ময়ো কিন্তু আৰু পত্নীৰ পৰা নীতি শিক্ষা উপদেশ শুনি থাকিব নোৱাৰো বুজিছা মোৰ লগত মোৰ এই ঘৰখনৰ লগত মিলিব পাৰিলে মিলা আৰু নহ'লে তুমি নিজে ভাবিবা নহ'লে কি নহ'লে কি মা অফিচলৈ যাবলৈ ওলালি অফিচলৈ যোৱাৰ আগতে বোলো তোৰ সেই শিৱ পূজাৰ বজাৰ তোৰ পেঞ্চনৰ কাৰণে বেংকত আৰু ঔষধ এইবিলাক কৰিম নালাগে শিৱ পূজা বস্তুকেইটা লৈ তই বেংকটোত ঘূৰি ফুৰিব নালাগে কতবাৰে ৰহনীয়া মানুহ বেংকটোত ঘূৰি ফুৰে কিবা কৈ চোৱা চাতি লাগিব লাগিলে হৈছে আৰু তই গা ধুইছিলি ৰাতিপুৱাই ধুলো আজি তোক বিয়া পোৱাহি ইমান সোনকালে ভাত দিলেনে বাৰু এতিয়া দেখোন কিবা চিঞৰ বাখৰ কৰি থকাহে কৰিছিল সেইবিলাক সদায় হৈ থাকে এতিয়া মানে পূজাৰ বজাৰ পইচা তই দিবি নে মোৰ পইচা দিব এই শিৱ পূজাৰ পইচাকেইটা মই আগতেই বেলেগে থৈ দিছো তই আকৌ তোৰ পইচাৰ লগত লগ লগাই লেটি পেটিখন নকৰিবি কৈ দিলো বজাৰৰ বেগখন লৈ আহ শুন তেওঁক আগতে খবৰটো দিবি নহ'লে আকৌ সেইদিনত ক'ৰবাত বেলেগত পূজা ৰাখিলে আমাৰ দিগদাৰী হ'ব মই কিন্তু চতুৰ্দশী বাহিৰে বেলেগ দিনত পূজা নকৰোঁ কৈ থৈ দিলো ঠিক আছে চতুৰ্দশী ঠিক আছে মই এটা ফোন কৰি দিম ফোন কৰি জনাই দিম তই দেও কথাটো খবৰটো দিবি আৰু কি ক'ত কৰিবি লগালি নে চোৱা এই মাত্ৰ গাটো ধুই আহিছিলোৱে লগাই দিলে নহয় চোৱা ক'তনো লগাইছো নাই লগা কি নাই লগোৱা হা নিজৰ ভাত খোৱা থালখন তই ধুই থব নোৱাৰ তোক কিমান দিন কৈছো হা বাঢ়ি চোৱা গায়ে মোক নুচুবি বুলি কৈছো চোৱা নাই দে তাৰ বজাৰটোহে লাগিছে নাই গোটেইখন খেলি মেলি লগাই দিলে নাই এইখন পেলা বুলি কৈছো তই তোক নতুন এখন মই দিম মই গাটো ধুই লগালে নহয় চোৱা মই চোৱা গায়ে এইবোৰ কাম নকৰো বুলি তোক কেতিয়াবাই কৈ থৈ দিছো তই ৰৈ মা পূজাৰ লিষ্টখিনি আৰু পইচাখিনি দি যাওঁ মোৰ অফিচত দেৰি হৈছে মই চোৱা গায়ে এইবোৰ নকৰো মুস্কি সন্দেহ হোৱাৰ বাবে আকৌ গা ধুব লাগিব গা ধুইহে পূজাৰ বজাৰ কৰাৰ পইচা দিব মই গা ধুইহে পূজাৰ বজাৰ কৰিব পাৰিম মই এতিয়া
গাড়ীখন ধুইহে পূজাৰ বজাৰ কৰিবলৈ যাব পাৰি যা হা। এই কথা এটা মনত পৰিল নহয় কি? সেই গাড়ীখন তই ধুব নালাগে অ। মই গংগা জল অকণমান আনি দিম তই এইখিনি ছটিয়াই দিম ঠিক আছে যা। মই আনি দিম পূজা কি মুস্কিল পূজা বুলি ক'লে ঘৰখনৰ একেবাৰে সীমা চেৰাই যায় এইটো নকৰিবি সেইটো নকৰিবি আমুক কৰিবি তমুক কৰিবি এনেই মোৰ মাথা চাই গৰম হৈ আছে নকৰি যা বজাৰ চজাৰ জাগি কৰা কৰাই দেখিবি ই গ'লেই দেখো আরে অজান তই শান্তনু এই কোন আছিলে ইমান দিন এই তোৰ বিয়াতে তুই দেখা ঐ তাৰপিছত তোৰ এবছৰ মানে হ'ল বিয়া হোৱা নাই আগৰ দৰে ওলাই সোমাই ফুৰিবলৈ নোৱাৰা হ'ল একদম খবৰ কি একদম ভালে আছে বুজিছ ৰচোন তই ইয়ালে কি কৰিব আহিছ মানে গাড়ীখন বহুত দিন হোৱাই নাই লেতেৰা হৈছে আজি বোলো অফিচৰ পৰা বাহিৰে বাহিৰে গাড়ীখন ধুই লওঁ এই আজি ধৰমগড়ৰ বিয়া নহয় তই নিশ্চয় গম পাইছ মানে তাৰেইতো আয়োজন চলিছে কোৰ্টৰ পৰা বোলো বাহিৰে বাহিৰে আহি গাড়ীখন ধুৱাই একেবাৰে ঘৰলৈ যাওঁ সন্ধিয়া সময়ত আকৌ বিয়ালৈ যাবলৈ হ'লেই নহয় তই চাগৈ শ্ৰীমতীৰ লগতে বিয়ালৈ যাবি চাওঁচোন ঘৰলৈ যাই কি হয় আছোন বচোন বাবু ইয়াতে বহু শুন তই এটা কাম কৰিবি কি এই সন্ধিয়া পৰতে শ্ৰীমতীক বিয়াখন খুৱাই ঘৰত থৈ তই ওলাই এই যে হোটেল বিদিছা তাত তৰংগই আমাৰ সকলো লগৰ কাৰণে এটা এক্সট্ৰা পাৰ্টি দিছে আৰে সঞ্জয় মৃন্ময় নাটু মঞ্জু সকলো আহিব গোটেই ৰাতি পাৰ্টি চলিব একদম ৰাতিপুৱাই ঘৰে যাম আৰে ৰাতি মই পাৰ্টিত নাযাওঁ দে সন্ধিয়াতে বিয়াখন খাই আহিম আৰু বিয়া আৰু তইহে পাতিলি আৰু তোৰ যেন কোনো কথাতে উঠা নাই কেৱল হ'ব দে আৰু চাম দে আৰু এইবোৰ কি হা আমি লগৰ ল'ৰা বিয়া ঘৈণীৰে নামানিবনে নহয় শান্তনু চবৰে চব কথা একে নহয় কোনোবাৰ কোনো সমস্যাই নাই যেতিয়া ইচ্ছা তেতিয়া ওলাই আহিব পাৰে নাই গম পালোঁ তই যে একেবাৰে মজি গ'লি গম পাই গ'লি বেয়াকৈ ক'বলৈ হ'লে তই মানে হেণ্ডপেক হ'লি হেণ্ডপেক বাপেৰৰ মাথা বেলেগ কথা কয় বেলেগ কথা একো নাই মুঠতে আজি তৰংগৰ বিয়াৰ পাৰ্টি গোটেই ৰাতি চলিব তই আহিব লাগিব বছ কথা সিমান মই কৈছোৱে দেখোন পাৰ্টিত নাথাকোঁ দে সন্ধিয়া এওঁ যদি যায় বিয়াখন খাই আহিম আৰু চিনে ভাবি দেই গোটেই লগৰকেইটা মিলি ৰাতি গৈ ঘৰ নাম গম পাবি নাই সেইবিলাক নকৰিবি মোৰ মাথা চাথা এতিয়া ঠিক নাথাকে নাই সেইবিলাক নকৰিবি ভুলতো নকৰিবি ভাই তোৰ মাথা চাথা গৰম হৈ থাকে কি হ'লো তোৰ মাথা বেয়া হ'লে এনি প্ৰব্লেম মানে কি কবি ভালৰো নহ'লো নিজৰ মানুহজনীকো সুখে শান্তিৰে ৰাখিব নোৱাৰিলোঁ ইফালে মাও নাচৰ বান্দা বৰমাৰ কথা আমি জানো দেচোন পিছে ঘৈণীয়েৰনো কি হ'ল আকৌ এইবোৰ তইতো কৈছ আজিকালি মোক নেদেখা হৈছ নহয় নাটক চাটকটো কৰিছিলোঁ আগতে সেইবিলাকো বাদ দিম কি তই নাটক কৰা কিয় বাদ দিলি আকৌ কি কৰিবি বাধ্য হৈ গ'লো কিয় শুন ইয়াৰ পিছত নাটক এখনত ৰোল এটা লৈছিলোঁ 15 দিনমান ৰিহাৰ্চেলো কৰিছিলোঁ লাগি গ'ল জানো ৰিহাৰ্চেলত কিয় দেৰি হয় ৰিহাৰ্চেলত হিৰইন কোন ছোৱালী এক্টিং কৰে তুমি নাটকৰ ৰিহাৰ্চেলৰ পৰা আহোঁতে দেৰি হয় না ক'ত থকা ক'ত আড্ডা মাৰে বিভিন্ন কথা এফালে মাকৰ লগতো লাগি যায় মোক কয় কি তুমি মাৰ কথা বহা কৰা মোৰ কথা চিন্তা নকৰা বিয়া হৈ নিছা মোক পত্নীৰ মৰ্যাদাই নিদিয়া বিভিন্ন কথা খেলি শেষত কাজিয়া মাকৰ ঘৰলৈ গুচি গ'ল এতিয়াতো শ্ৰীমতী ক'ত আছে আনিলোঁ 10 দিনমান পিছত বুজাই কৰে আপোনালোকে একেদিন নাটক গোটেই বুজা শান্তনু ঘৰখনত মোৰ এক ছেকেণ্ড শান্তিৰে থাকিব নোৱাৰা হৈছোঁ ৰচোন তহঁতৰ যুগ্ম জীৱনৰ বাকীখিনি কথা ঠিকে আছে নাই সেইবিলাক ঠিকে আছে মাকটো নাতি এটা লাগেই আহিবিছিলে আমাৰ ঘৰলৈ মাৰ লগতে কথা পাতিব পাৰিবি আহিবি হ'ব দে এদিন যাম দে তোৰ কথাটো মই অলপ চিৰিয়াছলি লৈছোঁ চাওঁচোন কি কৰিব পৰা যায় দেৰি হৈছে বুজিছ মই আহোঁ এই সন্ধিয়া আকৌ
বিয়ালৈ যাবলৈ হ'লেই নহয় হা তই ৰাতি আহিবৰ কাৰণে ট্ৰাই কৰিবি আৰু বৰ্মাক তুমি লগ পাইছোঁ বুলি মই আহি দিম দেই কষ্ট আছে ঐ তই চাহ খাবি খাম দে ঐ মই আহোঁ যা ৰাতি চেষ্টা কৰিম যা যা আচ্ছা তুমি আহোঁতে কিমান সময় লাগিব 3 ঘণ্টামান ঠিক আছে হ'ব হ'ব সেই যে গণেশগুৰিৰ ছোৱালীজনী মেঘা তাই তাতে দুখনমান শাৰী দিছিলোঁ এখন পাহি লৈ আৰু এখন গোল তুমি আহোঁতে লৈ আহিবাচোন দেই ঠিক আছে গাড়ী কিছু জোৰেৰে নচলাবা দেই ঠিক আছে হ'ব দিয়া তুমি আহিলে একদম ৰেডি হৈ আছো 1 মিনিটো দেৰি নকৰো ঠিক আছে বাই লওক চক দে বৰ বেয়া লাগিছে জাননে তই ইমান সুধা ভাতবোৰ খাবলগীয়া হ'ল কমচে কম খবৰ এটাতো দি আহিব পাৰ আৰু এই ভিডিঅ'টো তোক নমাই থৈ একেবাৰে চাহ কাপকে নাখালে আজি আহক থাকিবলৈকে চুপ কৰি তোৰ ইয়াত থাকিবলৈ ক'ত ফ্ৰীলি সুবিধাই নাই তোৰ ইয়াত থাকিব দে আৰু তহঁতৰ ঠাইখন আৰু দেই একেবাৰে ষ্টেণ্ডাৰ্ড নাই মস্কিল থাকো বুলি ক'বলৈ এখন ভাল হোটেলো নাই কি কৰিবি আৰু বাইদেউ কপাল বুজিছ কপালত যি থাকে সেয়াহে পাম আৰু সেইকাৰণেতো মই সৰুৰে পৰা এৰেঞ্জ মেৰেজৰ পক্ষপাতিয়ে নাছিলোঁ ইমান ভালকৈ পঢ়া শুনা কৰাৰ পাছত মোৰ একো লাভেই নহ'ল বুজিছানে নহ'বতো দেউতাই মায়ে পঢ়া শুনাকৈ দৰা এটা টানি আনি ৰভাৰ তলত বহাই দিলে আৰু তয়ো বিয়া হৈ গ'লি থাক এতিয়া নিজস্বতা নোহোৱাকে বাইদেউ তই মোৰ কাৰণে ইমান দামী শাৰী আনিব দিছ কিয় ক'ত পিন্ধিম মই বিয়াত লগত অনাবোৰে বাকচত দম খাই পৰি আছে জানো কেনেকৈ যে আছ আৰু তই দেই সেই মান্ধাতাৰ যুগৰ প্ৰতিপদা নাৰী বাদে তোৰ ক্ষেত্ৰতো মই বেলেগ একোৱেই দেখা নাই ঐ কিবা এটা কৰ সোনকালে দিনবোৰ আহি গৈ আছে নহয় পিছত বাচ্চা হ'লে তই নিজে পস্তাবি কি কৰিম কচোন কিবা কথা বুজি পালেহে আৰু এনেকুৱা কিছুমান কথা পাতিবলৈ চান্সেই নিদিয়ে কাম কৰ অজানক এখন ভাল ঠাইলৈ ট্ৰান্সফাৰ ল'বলৈ কওঁ আমাৰ মিনিষ্টাৰৰ লগত ভাল দৰকাৰ হ'লে এওঁ মই কৈ দিম তয়ো আৰু মাকক এৰি কলৈকো আঁতৰ নহয় মাকক এৰি নাযায় নহয় মই কিবা বেলেগহে সন্দেহ কৰিছো ৰাধৰ দৰে পিঠিত এসোপা বুজা বান্ধি ইটো খোজৰ পিছত ইটো খুজিয়েই জীৱন কটাব লাগিব যেন পাইছো খবৰদাৰ এনেকুৱা কথা নকবি আমি মোৰ তোৰ লগত আছো নহয় নিজক দিলাই কেতিয়াও নিদিবি সেইকাৰণে ভিনদৰে যোৱাবাৰ তোক আহিবলৈ মানা কৰিছে জান বাইদেউ পাহিবৰ মুখত আপোনাৰ কথা শুনিয়ে থাকো হেৰি মই সংঘ গম পাইছো অকলে আহিম নেকি মানে ল'ৰাটো অনা নাই ল'ৰাটো ইয়াত নাথাকে ক'ত থাকে সৰুতে দেৰাদুনলৈ পঠাই দিছো হোষ্টেলতহে থাকে এতিয়া কোন ক্লাছ পালে নেকি ঠিক আছে দিয়ক বহক নহ'লে এটা কাম কৰিব পাৰে কাপোৰ কানি সলাই বেডৰুমতে আজৰি হৈ কথা পাতিব পাৰে হ'ব দিয়া আমি অলপ পিছত ঘূৰিয়ে যাম হয় নেকি ঠিক আছে দিয়ক একেবাৰে ঘৰ ধৰা বোৱাৰী হৈ তই অজান আহিলে কিন্তু কবিয়ে দেই দিনৰ দিনটো প্ৰায় আজি ইয়াতে থাকিলি অন্তত কি এবাৰ অফিচৰ পৰা আহি মোক মাত এটা লগাব পাৰিলে হয় এনেকুৱা মিডল ক্লাছ মানুহৰ হেমবিলাক দেখিলে নহয় মোৰ খঙে উঠে বাইদেউ মায়ে কৈছে তই কোনোবা সংগঠনৰ ছেক্ৰেটাৰী নেকি কৈছ খুব মিটিং গাই ফুৰিব লাগে কি কচোন কথাবোৰ ক না আমাৰ তাৰে নাৰী প্ৰগতি মঞ্চৰ সদস্যবিলাকে মোক ছেক্ৰেটাৰী পাতিছে আমাৰেও কথাটো বেয়া হোৱা নাই কাৰণ ঘৰত প্ৰভাৱশালী মানুহ থাকিলে তেওঁৰো সুবিধা হয়
দুইটাৰে ভাল দে ঘৰত তলাটো লগাই দিনটোলৈ ঘূৰি ফুৰ আৰু গাঁৱে গাঁৱে যাওঁ বক্তৃতা দিওঁ আৰু নাৰীসকলৰ সমস্যাৰ প্ৰতি সজাগ কৰি দিয়াটো আমাৰে কৰ্তব্য নহয় জানো সন্তান জন্ম দিয়া বা সৃষ্টি ৰক্ষা কৰা তাৰ বাহিৰেও নাৰীয়েনো কৰিছে কি তেনেহ'লে সন্তানটো কোনে জন্ম দিব নিজৰ জীৱন বিপন্ন কৰি সন্তান জন্ম দিয়ে যি নাৰীৰ মাতৃত্ব হোৱাৰ আভিয়া তাক আজিকালি বিজ্ঞানে কি বুলি কয় জানো আত্মপ্ৰবঞ্চনা তই পুৰুষবিলাকৰ কথাই ভাবি নাচাওঁ কিয় নিজৰ পুৰুষত্বৰ দ্বাৰা খন্তেকীয়া সুখ আহৰণ কৰে তাৰ বাকীখিনি সময় অন্য কামত লগায় আৰু আমি নাৰীসকলে সেইকাৰণে কৈছো চেঞ্জ হ'বৰ হ'ল চেঞ্জ কৰিবৰ হ'ল আৰু তইও চেঞ্জ হ'বৰ হ'ল পাহি মই অলপ জিৰাম কৰি দে ৰাতিপুৱাই আহিছো নহয় ভাগৰ লাগিছে নিজৰ আহোঁতে বোলে আধা ঘণ্টামান লাগিব গতিকে মই তোৰ বেডৰুমতে জিৰাম কৰি দে ঠিক আছে বাইদেউ খুৰা সোমাই তোমালোকৰ বেলটো বেয়া নেকি হে ইমান চিঞৰি আছো কাৰেণ্ট নাই কি ক'লা বেয়া আৰু এই লাইটটো যে জ্বলি আছে ইনভাৰ্টাৰতে জ্বলি আছে হয় নেকি এই লাইটটো যে জ্বলি আছে কেনেকৈ ইনভাৰ্টাৰ খুৰা বহক আহিলে এই গধূলিখন আহিলো মানে কালি তোমাৰ মালাই খবৰ এটা পঠিয়ালে বোলে গণক বাবু আপুনি আহিব লাগে ময়ো বোলো এবছৰমান কোনো খা খবৰেই নাই এতিয়া নিশ্চয় কিবা জৰুৰী কাম ওলাল সেইকাৰণে মাতিছে মই আহিলো মাৰাক মাতা মা নাই নহয় বোৱাৰীক নালাগে মাৰাক মাতা মাও নাই বোৱাৰীও নাই মাহীহঁতৰ ঘৰলৈ গৈছে মাহীৰ ডাঙৰ ছোৱালীৰ বিয়া খবৰ এটা কৰিবলৈ গৈছে বুজিছে হয় নেকি তেতিয়াহ'লে মই যাওঁৱেই নহয় বহক এই গধূলিখন আপুনি গোদামুখে যাবনে এটা কাম কৰক আহিছে যেতিয়া আপুনি এই হাতখন এবাৰ চাই দিয়ক বৰ মানে অশান্তি চাই দিয়কচোন হয় তোমাৰ হেৰি মোচা হাতখন নালাগে ভাত খোৱা হাতখন দিয়া আচলতে কি হৈছে জানা এটা ফুটবল টিমে 10 গ'ল খোৱাৰ পিছত সিহঁতৰ যিটো দফা হয় তোমাৰ একেই হৈছে অশান্তি অত্যাধিক খৰচে তোমাক জোকাৰি আছে নাইতো নাই তোমাৰ পৰিবাৰৰ পৰা মৰম আবদাল এইবিলাক নাই নহয় ন একেবাৰে মিছা কথা কৰা মই সেই তেওঁক মৰম নকৰো বুলি কয় তেওঁতো মোৰ বিৰাট কেৰেলা মোৰ বাবে তেওঁ মৰি যাব পাৰে মোক চিধা বনাই তেওঁ এৰিব কিন্তু মইহে এইবিলাক ভাল নাপাওঁ ভাল নোপোৱা যদি ভালে নোপোৱা বিয়া কৰাইছিলা কিয় মানুহজনীকতো মই ভালেই পাওঁ মানুহজনীক ভালেই পাওঁ আৰু মোৰ লগত বিয়া হৈছিল আৰু মোৰ লগত বিয়া হোৱা মানুহজনীক মই বাৰু কেলেই বেয়া পাম বিয়াৰ আগতে ছোৱালী চোৱা নাছিলা চাইছিলো স্বভাৱ চৰিত্ৰ ভাল ঘৰ ধৰা ছোৱালী কাম বন জানে মাৰো পচন্দ বিয়া পাতি দিয়ে নহয় মানে তোমাৰ বৰ এটা মন নাছিল নেকি কি কয় কেলেই মন নাথাকে এজনী ভাল ঘৰ ধৰা ছোৱালী আৰু আপুনি দেখোন কৈছে বিয়া পাতা এই ঘৰখন পোহৰ হব এই ঘৰত বন্তি জ্বলিব মাৰো মূৰটো খাই দিছিল নহয় একেবাৰে ৰঙীন চশমা পিন্ধাই দিছিল ৰঙীন চশমা বুঢ়া ঘৰখন গ'ল ভাঙিল কিবা এটা কৰক কিবা যদি তাবিজ চাবিজ আছে কিবা এটা দিয়ক নহলে ঘৰখন যাই ঘৰখন বচাওক আচ্ছা তুমি ক'ৰ পৰা বিয়া পাতিছিলা
এতিয়া সকলো পাহৰি অ খুৰা গোৱালপাৰাৰ পৰা এই বহুত দূৰৰ পৰা আহিছে তোমাৰ কইনা আচলতে উত্তৰ পশ্চিম দিশেহে আছে হ'ল এতিয়া মই গোৱালপাৰাখন তুলি আনি উত্তৰ পশ্চিম দিশত পাতি ললেহে হ'ব আচ্ছা খুৰা আপুনি দেখোন এই বিয়াৰ ৰাহি যোৰা দি এইবিলাক সকলো চাইছে ঠিকে আছে আচ্ছা এটা কাম কৰা বুজিছা কি তোমাক মই কিটো দিওঁ চেনি এটা বল আৰু তাবিজ দিয়ক তাবিজ শনিৰ কাৰণে তোমাৰ হেৰি তাবিজটো দি বৰ এটা লাভ নহ'ব কাৰণ তেখেত নিজৰ জেগাতে থাকিব তেখেতক আৰু লৰচৰ কৰিব নোৱাৰিবা হেৰি কৰা ৰ'বা মই তোমাক এটা কাম কৰোঁ এই চেনি অকণমান জাৰি দিছোঁ তুমি এটা কাম কৰিবা এই তোমাৰ পৰিবাৰক খাবলৈ দিবা 5 দিন তেওঁ জাৰি দিয়া চেনি মোৰ পৰিবাৰে খাব বোলো পুৰা শনিটোৰ কাৰণে একো নিদিয়ে কণী এই গধূলি কণী নাখাওঁ গেছ হয় কণী নহয় কোনে কণী খোৱাৰ কথা ক'লো শনিটোৰ কাৰণে একো নিদিয়ে নেকি শনি মই আগতে ক'লো নহয় লাভ নাই তেখেতে নিজৰ জেগাতে থাকিব তেখেতক লচত কৰিব নোৱাৰিবা নাযায় মই যাবলৈ কি ক'লা নহয় শনিটো নাযায় নেকি নাযায় বজাৰ মাৰি একেবাৰে জেগাতে আছে খুৰা ঠিক আছে আপুনি এতিয়া যাওক এই ৰাতিপুৱাই পুৱা আহিলে এই অলপ বহনিটোকে কৰিব বাৰু ঠিক আছে হেৰিহে এই গৈ থাকো নহয় ভাল আহিব এই মাহত থাকিলে এদিন আহিব চাই টুপি খাই যাব এতিয়া যাওক এই ৰাতিও হ'ল গৈ থাকো আহিব খুৰা মাহত আহিলে আচ্ছা এই হেৰিহে এই কথা এটা হয়হে কি তোমাৰ আগৰ বিয়াখনৰ সকলোখিনি কাম ময়ে কৰিলো পিছৰখন বিয়া পাতিলা অথচ মোক খবৰে নিদিলা কি কৰে পিছৰ বিয়া কৰি ক'ত সুধিলে এই তুমি বোলে আগৰজনী খেলি দি পেলাই পিছৰ এজনী আনিলা সেইকাৰণে সুধিলো ওলাবলৈ কৈছো বুজিবলৈ ক'লা ওলাবলৈ কৈছো আৰু শুনিব ওলাব বুলি কৈছো নহয় আৰু শুনিব কৈ ফুৰে কৈ যা মই এই যিজনে আছে মাৰ ঘৰ কৰো মদ পানী খাই আহি ৰাতি অত্যাচাৰ কৰো কৈ ফুৰে কৈ যাওক কথা ক'ব আহিছে যাওক দাদা কি হ'ল মই যদি কথাবোৰ একেবাৰে ভাল দেখা নাই বাহিৰৰ মানুহ আহি বহুত বেয়া কথা লগাওক যাওক এইবিলাক কথা চিন্তা কৰিব নালাগে কালি এই লাভৰ মাষ্টৰজনী কি নাম আছিলে ৰেণু মাষ্টৰ সেই মানুহগৰাকী আহি বহুত আপোনাৰ বিষয়ে বেয়া কথা কৈছে মই চাহ দিবলৈ আহোঁতে কথাটো বন্ধ কৰি দিলে এইবিলাক যাবলৈ সোমাব নালাগে তই বিএটো পাছ কৰিছ যেতিয়া ঘৰলৈ যা টেট পৰীক্ষাটো দে চাকৰি বাকৰি কৰ তই ঘৰলৈ যা নহয় দাদা মই কিন্তু নেক্সট টাইম কৈ দিছোঁ এই মানুহগৰাকী আহিলে কৈছোঁ নহয় তই এইবিলাক ঝামেলা থকাব নালাগে এইবিলাক আহিব হ'ব দে আহি পালো আৰু কিবাকে বুজিছ হ'ব দে ঘৰতে সোমাই আছে অকণ আগবাঢ়ি যাব পৰা নাই ঘৰৰ মাইকী মানুহ দুজনী ওলাই গৈছে এতিয়া 8-9 বাজিব হ'ল সংখ্যক কৈছিলো সংখ্যক যে কৈছা তুমিও তো আগবাঢ়ি যাব পাৰা কাৰেণ্ট নাই গোটেই ৰাস্তাটো অন্ধকাৰ ক'তো এখন ৰিক্সাও পাবলৈ নাই জানানে খোজ কাঢ়ি দুজনী মানুহ একেবাৰে অৱস্থাই বেয়া হৈ গৈছে এই লাইনটো কেইটাত কাটিছে হ'ল 3 ঘণ্টামান এটা কথা ক'ব পাহৰিলো নহয় হেৰি মাহী আমাক ভাত পানী খুৱাই পঠিয়াইছে তাৰমানে তুমি বাচি গ'ল শংকৰ লগত তুমি ভাতকেইটা বনাই খাবা আৰু সংঘকে বনাবলৈ কোৱা আৰু মই আজি এনেও নোৱাৰো বুজিছানে মোৰ ইমান ভাগৰ লাগিছে আৰু ভৰিকেইটাও বিষাইছে মই এতিয়া শুম কিন্তু গুড নাইট অংক এইবিলাক এই গেটখন বন্ধ কৰি থৈ যা অংক শুন
মা আৰু পাহিয়ে ভাত পানী খাই আহিছে মোৰ ভাত খাবৰ মন নাই তই কেইটামান ভাত বনাই খাই শুই থাক যা ভাত নোখোৱাকৈ হ'লে টোপনি আহিব হ'ব যাম মোৰ কথা চিন্তা কৰিব নালাগে যা তই যা গৈ পাহিবাক লৈ আহিব লাগিব আৰু দিনতো মানে বৰ কেঁচকা লো বুজিছ কি কেছ বল এতিয়া বল মই কৈছো একদম পুৰা ফাটাই থৈ কোনো টেনশ্যন নাই কি ফাটাবি তুমি নাইকা মাইকিৰ কথা মস্তানি আরে পাহিবা চিনা হারাম করে দিছে বুঝছ চিনা হারাম করে দিছে আরে মই কৈছো নহয় পাহিবাৰ যদি কিবা হ'ব লাগে নহয় তাক চেষ্টা কৰি পেলাম বুলি কৈছো মই কৈছো কোনো টেনশ্যন নাই বল এতিয়া একদম পুৰা ফাটাই থৈ বল ৰ না ফাটাবি নকল দেউতা ইজ্জতৰ কথা আছে আৰু সি হাৰামজাদে আমাক চিনি পোৱা নাই আমাক দেউতাই যদি গম পাই নহয় তাক একে জেলত ভৰাই থৰিব বটল পেলাই দিলো তোক কিনি বটল পেলাই একদম খুৱাই থৈ আহিছো কোনো টেনশ্যন নাই এটা কথা হ'লে তোৰ বায়ে কেছ কাল কৰিব আমি হাঁহ কৰি চাই থাকিম মই কৈছো তাৰ ফোন লগা এতিয়া গুৱাহাটীলৈ ফোন লগা মোৰ চব চিনাকি আছে বুজিছে নাই ৰিপৰ্টাৰ মেনেজ কৰি একদম বৰবাদ কৰি ৰচি ফোন লগা মই কৈছো তই এইমাত্ৰ ফোন লগা কোনো টেনশ্যন নাই চুপ বুলি কৈছো মই টেঙাই আছো কিয় হাতচু কৰি কৈছো তোক মই পেট ফুলি কামবোৰ কৰিব লাগিব পেট ফুলি ন ঠিক আছে চাবি কৈছো দোস্তি এতিয়া কিন্তু বাইকলৈ গুৱাহাটীলৈ নাযাওঁ হা মোৰ টেনশ্যন এই বিৰিয়াইকে মই এতিয়া চাম বুলি কৈছো নাযাওঁ কালি ৰাতিপুৱা যাব লাগিব আৰু পাহিবাক কালি লৈ আহিব লাগিব আৰু এবাৰ শুনি লওঁ কালি ৰাতিপুৱা যাব লাগিব পাহিবাক লৈ আহিব লাগিব বুজিলি নহয় বল তাক এচাপ পুনক দম দি লওঁ বল দোস্তি ঘৰলৈ যাব লাগিছিলে যে মই একদম বুজা নাই বুজিছ নাই ধৰ তই বুলি কেছ খাল কৰে ন কি কেছ খাল কৰে দোস্তি কি কেছ খাল মানে ধৰ বিৰাট কেছ কাল কৰি আছে মাছ চাল খাই টুকুৰা পিছত দি নিব আইকে মালো নাখা বুজিলি মাৰপিটো নকৰে কোনোবা মাইকীৰ লগত বোলে তাৰ চক্কৰ চাব কি এই মোৰ কথা টেনশ্যন দি আৰু পাহিবা মানে কেনেকে আছে গমেই নাপাওঁ মাথা চাথা খাই দে বুজিছ আইকে কিন্তু আমি মাল খাই টুকুৰা পিছত দিয়ে বুলি ক'ব লাগিব বুজিছনে আমি তই মই এনেকৈ চব ওলাই যাম গুৱাহাটীলৈ কোনো টেনশ্যন নাই পুৰা বৰবাদ দিছে বুজিছ হ'ব কালি ৰাতিপুৱা যি গৰম কৰিবি হ'বনে
এগৰাকীকে নিজৰ পত্নী বুলি ৰাইজৰ আগত চিনাকি কৰি দিলে মই সুখী হ'ম। বাপৰে বাপ, আপোনাৰ খংটো দেখোন একেবাৰে নাকৰ আগত। আহকচোন, বহকচোন, বহকচোন, বহক, মই ইয়াত বহিছোঁ, আপুনি বহক। বহক, বহক, বহক। চাহ খালেনে নাই? খালো। যোৱাকালি ৰাতি চাহে ভাতে একেলগে খালো। এতিয়া আৰু ইয়াত পানী এটুপিও নাখাওঁ। ভাইটিক মাতিছো, সি আহি পালে আজি নাইট চুপাৰ গুচি যাম। আহা, ৰ'বচোন, ৰ'ব। ক'তনো যায়? বহকচোন, বহক। বহকচোন। 5 মিনিট বহক, মনৰ কথাবোৰ খুলি কওক, মনটো পাতল লাগিব, কওক। মন পাতলাবলৈ নাই। যি খবৰ আছিল সি হৈ গ'ল। নিজৰ মুখেৰে সকলোবোৰ কথা প্ৰমাণ কৰি দিয়াৰ পিছত কোন ৱাইফ এনেকুৱা হাজবেণ্ডৰ লগত থাকিবহে? আচ্ছা, আপুনি মানে অজানৰ কথা কৈছে? ক'তা তাহাঁতো আমি একো বেয়া দেখা নাই। বিয়াৰ আগতে কৈছে নাই, নাই, বিয়াৰ আগতে হৈ তেনেকুৱা নাছিল। চাওক, বিয়াৰ আগৰবোৰ ৰিৱাইণ্ড কৰিবলৈ মই যোৱা নাই। মই বিয়াৰ পিছৰখিনিহে শেষ কৰিছোঁ। বিয়াৰ দিন ধৰি তাক আমি নেদেখাই হলো, কেৱল ঘৰ আৰু চাকৰি। আমিতো ভাবিছিলো আপুনিয়ে তেওঁ বিয়া পৰাই পেলাই একেবাৰে গোৱাল পৰা পোৱা লাগিব নেকি। ঘৰ আৰু চাকৰি, ঘৰত সোমাই নাথাকি কৰিব কি? চাৰিওফালে দেখোন বদনামেই তেওঁলোকৰ। ৰেণু বাইদেউতো সেইদিনা সি ঘৰতেই লৈ গৈছে। আমাৰ ফালেও এইবোৰ কথা সকলোৱে জানে। আচ্ছা, মই কথা কওঁ, আপুনি যে অজানৰ কথা কৈ আছে, এইবোৰ আপোনাক কোনোবাই কৈছে নে আপুনি নিজ চকুৰে দেখিছে? হেৰি, আপুনি কি কথা কয় হে? সেইবোৰ কি তেওঁ মোক দেখুৱাই কৰিব নেকি? নাই দেখা, আৰু দৰকাৰো নাই মোক সেইবোৰ চাবলৈ। যে বেলেগ কাৰোবাক দি থৈছে, ব্যৱহাৰতে গম পোৱা যায়। বেয়া নাপাব, বহুত আৰু মোৰ একো ক'ব লাগিছে নাই? আপুনি কওক, মোৰ বহুত বস্তু বান্ধি দিলে। প্লিজ প্লিজ প্লিজ, আপোনালৈ এটা ৰিকুৱেষ্ট, কথাবোৰ এবাৰ ভালকৈ ভাবি চাওক। এইবিলাক মানুহৰ ভ্ৰান্ত ধাৰণা। আৰু নাৰী এগৰাকী হৈছেতো এখন ঘৰৰ গৃহিণী আৰু লক্ষিণী। কি ক'লে আপুনি? গৃহিণী, লক্ষিমী? যিখন দেশত নাৰী হৈ জন্ম হোৱাৰে অধিকাৰ নাই, পেটতে পাৰিলে যাক হত্যা কৰি পেলোৱা হয়, সেইখন দেশত আকৌ পংগু বুলিছে, পংগু। নাৰীৰ জীৱনটো এটা পংগু জীৱন। বিয়াৰ পাছত নিজৰ জন্মদাতা মাতৃ পিতৃ, তেজৰ সম্বন্ধৰ ককাই ভাই বাই ভনী সকলোৰে স্থান নাৰীগৰাকীৰ জীৱনত তেনেই নগণ্য। এজন অনাথ আৰু পুৰুষ, যাৰ চৰণত বন্দী নাৰীৰ সমস্ত জীৱন, তেওঁকে আদৰ্শ কৰি, তেওঁকে মন প্ৰাণ সকলো ভকি দি গোটেই জীৱন কটাব লাগে। তেনেস্থলত মোৰ আপুনি কিয় তেনেকৈ ভাবিছে? কিবা এটা লাগিছে ভাবিছে, সময়ত সকলো ঠিক হৈ যাব নহয়। একো ঠিক নহয়, একোৱেই ঠিক নহয়। জীৱনটো ঠিকেই নহয়। ভাবিছিলো বিয়াৰ পাছত এজন বিয়া উজাৰি ভাল পোৱা মানুহ পাম, এখন সুখেৰে ভৰা সংসাৰ কৰিম, ঘূৰিম ফুৰিম আনন্দ কৰিম। মিছা চব থান বান হৈ গ'ল। মই নোৱাৰিম, বুজিছে? মই নোৱাৰিম। মোক অকলে থাকিবলৈ দিয়ক, মাৰ ওচৰলৈ যাবলৈ দিয়ক, মাৰ ওচৰলৈ যাবলৈ দিয়ক। বৰ্মা ভালে আছে? হয় বৰ্মা, আপোনাৰ দেহা কেনেকুৱা? নালাগে বৰ্মা, মোৰ কৌটলৈ দেৰি হৈছে, আপুনি বহকচোন। তোমালোক উকিল মানুহ, কিবা এটা তাক ভাল দিহা পৰামৰ্শ দিয়া। দেখিছাই নহয় সংসাৰখনৰ কি অৱস্থা হৈছে। তাকেই বৰ্মা, কিন্তু এইবিলাক পাৰিবাৰিক কামত উকিলৰ কাম নাই, বুজিছে বৰ্মা? অকণমান ভুল বুজা বুজি।
আপুনি এবাৰ চেষ্টা কৰি নাচাই কি জানিবা আকৌ মনটো মিলেই নাই বহুত চেষ্টা কৰোঁ একো আঁতি কৰি নেপাওঁ মই সেইকাৰণে আজিকালি মই সিহঁতৰ কথাৰ মাজত মোক সোমোৱাই গ'লোঁ তুমি যদি পাৰা তুমিয়ে কিবা এটা কৰা চাওঁ শুনিলোঁ আচ্ছা বৰ্মা মোৰ দেৰি হৈছে মই যাওঁ এই অজানটো কোনে গ'ল নাই কেতিয়াবা ওলাই গ'ল ঘৰখনত এটা বিপদ হৈছে কেনেকৈনো সাহসেৰে মুখামুখি হ'ব পাৰি এইটোত নাই এইদৰে সি পলাই ফুৰিব তাকে কিবা এটাতো কৰিব লাগিব প্ৰথমতে ইহঁত দুটাক এজন ভাল কাউন্সিলৰৰ ওচৰত দিব লাগিব আৰু বৰ্মা এটা কথা এই বাহিৰা মানুহবোৰক এই ঘৰুৱা কথাবিলাকত সোমাব নিদিবচোন সিহঁতে একক দহ কৰে আৰু দহটো শ কৰে মই যাম ঠিক আছে বহক যোৱা Where is another way? That's not. বস্তুখিনি ভালকে বান্ধিব দিবি যা ঠিক আছে পাহিবা অ পাহিবা আহ সোনকালে যাব লাগে চাকিটা ওচৰত মিটিং আছিল তাতেই দেৰি হ'ল মাহীৰ ভাইক আহিছিল নেকি আহিছিল মোক পিছে মাত বোলে কৰা বায়েকক লগতে লৈ গৈছে লগত কেইটামান মানুহ আহিছিল গাড়ী দেখি ৩-৪খনমান গাড়ী যিমান পাৰে বস্তুবোৰ লৈ গৈছে কিমান হয় কি নাইট চুপাৰতে যোৱা কথা আছিল তই নাথাকিলি ভালেই হ'ল নহ'লে কিবা আঘাতন্তি কৰিলে গ'ল ঘটক উদ্বোধন কৰা ইমান সহজ নহয় আৰু মা কিবা সময়ত গুচি গৈছে আহিব দে আৰু নাহে দেখা নাই আজিকালি অকণমান কিবা এটা খুট খাট লাগিবলৈহে হ'ল একেবাৰে এৰেষ্ট কৰি জেলত ভৰাই থৈ দিয়ে তহঁতক মই সেইকাৰণে অকণমান সাৱধানে থাকিবলৈ কওঁ হয় এৰেষ্ট কৰাটো ইমান সহজ নহয় কোনো এটা উপযুক্ত প্ৰমাণ নোহোৱাকৈ এৰেষ্ট কৰিব নোৱাৰে নহয় মুঠতে পুলিচ আহি ঘৰ সোমোৱা মানে আমাক ৰাইজে আৰু শান্তিত থাকিব নিদিয়ে এই শংকৰলৈ নাই তাকো পঠিয়াই দিছো ঘৰলৈ গাঁৱৰ ল'ৰা একো আলোচনা নাপায় তাকে পুলিচৰ ঝামেলাত মই কৰিবলৈ নিদিওঁ ঘৰত গৈ শান্তিত থাকো তইনো কি বাৰে বাৰে পুলিচ কৰি আছ আৰু এটা কথা ভাত কেইটামান বনাই তই নিজে খাই শুই থাকবি যা তোৰ ভাত মই নেখাওঁ মোৰ খাবলৈ মন যোৱা নাই আজি মই ভাত খাবলৈ মোৰ মনেই যোৱা নাই তই একো চিন্তা নকৰিবি বুজিছ
মই এই বিষ্ণুৰ শতসহস্ৰ নাম এভাগি কেতিয়াবা ৰাখি কৰি থৈ দিছোঁ। একো বিপদ নহয়, তই চিন্তা নকৰিবি। কেইটামান খাই শুই থাকবি যা, মই নেখাওঁ, মোৰ খাবলৈ মন নাই। একেবাৰে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ নিচিনা লাগিছে। ভালেই হৈছে, এতিয়া অন্তত কেইদিনমান অকলে থাকিব পাৰিম। ভাবিম, শুম, নাটক কৰিম, আড্ডা মাৰিম, ফ্ৰী, নো টেনশ্যন। মোৰ কিন্তু মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ দিনা পৰীক্ষা দি আহি ভালো লাগিছিল আৰু বেয়াও লাগিছিল। কিবা যেন একেবাৰে খালী হৈ গ'ল। কোনো ব্যস্ততা নাই, একো টেনশ্যন নাই, কিবা খাপচাৰা খাপচাৰা পৰিৱেশ। হয় হয়, মোৰ এতিয়া তেনেকুৱাই লাগিছে। কিবা এটা যেন নাই। আজি যেন ঘড়ীৰ কাটা দুডালৰ বৰ ভাগৰ লাগিছে। দৌৰিবলৈ যেন গাত শক্তি নাই। মই বাৰু কিয় এনেকুৱা নিঃসংগভাৱে কল্পনাৰ পৃথিৱীখনত অতিবাহী ফুৰিবলৈ মোৰ ইমান ভাল লাগে কিয়? চকুৰ আগতে যেন সোণৰ পৃথিৱীখন শিলৰ পৃথিৱীলৈ ৰূপান্তৰিত হৈ গৈ আছে। য'ত মই খোজ দিলে ভৰিৰ ছাল ছিগে, তেজ ওলায়। মইতো সেয়া অনুভৱ কৰোঁ। মনত কষ্ট পাওঁ, খং উঠে, কিন্তু তথাপিও যেন কিবা এটা নাই। কি হ'ল? মোবাইলৰ চুইচ অফ কৰি কাৰ ঘৰত সোমাই আছিলি? কিহৰ লীলা খেলা এইবোৰ? হেল্ল', কোনে কৈছে? হেল্ল', কোনে কৈছে? বাপেৰ, তোৰ বাপেৰে কৈছো। এই সত্যেন শৰ্মাক চিনি পোৱা নাই নহয়? মীমাংসিত প্ৰাণী হৈ দেখুৱাইছ। গম পাবি ৰ এতিয়া। প্লিজ, অন্তত তই তেনেদৰে নকবি। এই যৌতুক নামৰ ব্যাধিটো আমাৰ সমাজত গা কৰি উঠা নাই, সঁচা। কিন্তু ভাৰতীয় দণ্ডবিধি 498 অপপ্ৰয়োগ সমাজত কিন্তু ভালদৰে শিপাইছে। এজন মানুহৰ বিপক্ষে সঁচাই মিছাই এসোপা কেছ জাপি দিব হ'ল। এই আইনখনৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতে মানুহ ইকনমিকেলি, ইমোচনেলি আৰু ছচিয়েলি শেষ হৈ যায়। ইটছ এ নন বেলেবল অফেন্স। আৰে পুলিচেতো তোক চিধা এৰেষ্ট কৰিবই, আৰু অকল তোকে নহয়। শান্তনু, মোক যি কৰে কৰক। মোৰ যদি মাক এইবিলাকলৈ টানিবলৈ হয় নহয়, মোৰ কাকো সুদাই নেৰি বাপেক জীয়েক চবকে কাটি পেলা। চুপ কৰ। চব কথা গৰমত নহয়, কথাবোৰ অলপ চিৰিয়াছলি ভাবিব লাগিব। এটা কাম কৰছো,
তই পেন আৰু পেপাৰ লচোন কিয় তই লচোন মই কিবা কেইটামান কথা ক'ম তই নোট কৰিবি আৰু সেইকেইটা ফ'ল' কৰিব লাগিব ল জলদি ল লিখ 1 নম্বৰ লিখ কেইদিনমানলৈ তই মোবাইলৰ ফোনৰ ছুইচ অফ কৰি লেণ্ডলাইনত এটা ভইচ ৰেকৰ্ডাৰ লগাই ব্যৱহাৰ কৰিবি ভইচ ৰেকৰ্ডাৰটো ক'ত পাম দোকানত পাবি 4,500 টকা ল'ব আৰু এই আলটু ফাল্টু চাইনিজ মান নলগাবি ভাল ব্ৰেণ্ডেড লগাবি আৰু ৰেকৰ্ডাৰটো অনবৰতে অন কৰি ৰাখিবি ভইচ ৰেকৰ্ডাৰ তাৰপিছত তই থানাত এখন আৰচিআৰ দিবি আৰচিআৰ কি আছে ৰেষ্টিটিউট অফ কনজুগাল ৰাইটছ হ'ব সেইটো মই দিম দে হ'ব মই মৰিলো পিছত জীৱনত এইবিলাকৰ নামেই শুনা নাছিল এইবিলাক নকৰাকে বেলেগ কিবা কৰি নহয় 3 নম্বৰ লিখ তই যে গাহৰি মানে যৌতুক বিচৰা নাছিলি তাৰ কিবা প্ৰমাণ আছে নেকি এই তোৰ সাক্ষী চাক্ষী দিনৰ কিবা আছে যদি লাগিব হ'ব আচ্ছা তই প্ৰমাণ কৰিব লাগিব যে she is moved out of the bond of marriage for no apparent reason moved out of the bond of marriage for no apparent reason ঠিক আছে আচ্ছা বন্ধৰ দিনত তই ঘৰ নাথাকিবি জলকীয়া যাওঁ তই এটা প্ৰুফ ৰাখিবি হ'ব মোৰ নিজকে কিবা বস ক্ৰিমিনেল যেন লাগিছে আমি এটা কাম কৰোঁ অহাকালি দিওঁ গোৱালপাৰালৈ যাওঁ আৰু পাহিক বুজাই পৰাই ঘৰলৈ লৈ আহোঁ যি হ'ল হ'ল আৰু এই মনে মনে থাক লৈ আহি চব তোৰ মতে নচলে নহয় আৰু এনেকুৱা কাম কৰিবি উল্টা পুল্টা কেছত ফচাব কিন্তু মই কৈ দিলোঁ এতিয়া লিখ 4 নম্বৰ লিখ 4 নহয় 5 নম্বৰ আলি তই ফোনত তাকো দম দি কথা নকবি দেই আৰু পাহিয়ে তোলৈ পঠোৱা গিফ্ট গ্ৰিটিংছ কাৰ্ড যিমান আছে চব সযতনে ৰাখিবি আৰু পাহিৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট লগত ৰাখিবি হ'ব মোৰ বন্ধু কেইজনমান আছে ঘৰৰ পৰা মই তেওঁলোকৰ কথাবিলাক পাতি চাওঁ কৰিব পৰা যায় নেকি তই খালি সাৱধানে থাকিবি কনফিডেঞ্চ নেহেৰুৱাবি আৰু কিবা অসুবিধা হ'লে মোক ইমিডিয়েটলি জনাবি হ'ব এইকেইটা ফ'ল' কৰিব হ'ব এতিয়া মই যাওঁ গুড নাইট লাগিছে জান জান চাহ আহিছোন হংস আহিছে এইটোতো হংসই হয় একেবাৰে জোতাই বুজাই মানুহটো বেলেগ হৈ আহিছে নহয় তই যোৱা 8-9 মাহ মান নহ'লনে বাৰু এইকেইটা দিনত তই এটা ফোনো নকৰিবি আইতাৰ এজনী এটা খবৰো নলবি প্ৰথমে এইটো প্ৰথমে আপোনাৰ খবৰটো অজন্তা চাগে অহাই নেকি আছে ঘৰতে আছে ক'ত যাব মই মানে সেই চাকৰিটো হোৱাৰ পৰা একেবাৰে আজৰি নোপোৱা আজি মই সেই গাঁৱৰ দাদা এজনৰ কিবা সমস্যা এটা কথা বোলো অলপ অজন্তাৰ লগত পাতো আৰু আপোনাকো লগ কৰোঁ সেইবুলি আহি কি কবি সেই বোৱাৰীজনী যোৱাৰ পিছৰে পৰাই মানুহ ঘৰে তাৰ মূৰটো চপাই চপাই খালেও নাপায় এটাৰ পিছত এটা কেছ তাৰ ওপৰত মানুহটো একেবাৰে জুৰুলা হৈ গ'ল তাৰমানে বৌ অহাই নাই নাই তই যে গৈছিলি তাৰ পিছতে যি গ'ল সেইদিনাখনৰ পৰা আৰু দেখা দেখি নাই আৰু আহিব যে মই সেইটোও আশা কৰা নাই কিনো ক'ব আৰু আইতা আজিকালি এই আইন কানুনবোৰ যিহে বনাইছে নহয় এই যে মই দাদাজনৰ কথা কৈছিলোঁ তেওঁ আৰ্মিত চাকৰি কৰে থাকে অৰুণাচলত
এওঁকো আজিকালি সেই ইণ্টাৰনেটত বিয়া পাতি দিয়া পপেৰি থাকে নহয় তাৰ পৰা চাই বিয়া কৰাইছে ইণ্টাৰনেট মানে সেইটো বুজিবি পিছত কম্পিউটাৰত পায় হা এক মিনিট গম পালো এতিয়া দাদাৰ বহুত দূৰত ৰাখিছিলে কিমান যে ধাৰা 490 125 ডিভোৰ্চ আজিকালি এইবোৰ এই ধনবাদ মানুহ আছে এই মতাৰো মাইকী থাকে মাইকীও মতাক থাকে কিন্তু আমাৰ ক্ষেত্ৰততো আৰু এনেকুৱা কোনো কথাই নাছিলে কথাটো কওঁতে হয় এই মতা মানুহবোৰে দুখ কৰিলে শাস্তি পোৱা দেখা যায় কিন্তু এই মাইকী মানুহবোৰে দুখ কৰিলে শাস্তি পোৱাটো দেখা নাযায় তোক এইবোৰৰ পৰা আঁতৰাবলৈ মই ঘৰলৈ পঠিয়াই দিছিলোঁ তই আকৌ ঘৰলৈ গৈ এইখনতেই কৰিলি হা যা এতিয়া মুখাতকেইটা ধুই ল'ব ইমান দূৰৰ পৰা আহিছ যা মুখাতকেইটা ধুই ল'বই কথা পাতি পিছত যা দাদা আকৌ কেতিয়া আহিছে অলপ ভালনে ভাল যা ভিতৰলৈ হয় খান্দনো এটা অলপ হেৰি পেলাই আমাৰ ঘৰলৈ নহয় নহয় তাৰমানে কি হৈছে এই গোৱালপাৰাৰ হোটেলটো চেঞ্জ কৰিব লাগে নাই নেটৰ ওপৰত নেট দি আছে নাই পইচা চইচাকে মেনেজ হৈ গৈছে আকৌ আহি গৈছে কি এইফালে আহি আছে 5 মিনিটত ঠিক আছে আমাৰ ঘৰতে আছে না কথা এটা কওঁ কি নামঘৰলৈ যাবলৈ বৰ মন গৈছেও কিবা সেই বোৱাৰীজনীক যদি আনিব পাৰিম হয় সেই কথাটোতে সপোনতো নেভাবিবি মা যিজনী তিৰোতাৰ কাৰণে মই জেলৰ ভাত খালো কৰ্টৰ দুৱাৰ ঢুকিয়াই ফুৰিলো সেইজনী তিৰোতাক লৈ মই আকৌ সংসাৰ কৰিম পেপাৰত মোৰ বিপক্ষে ওলোৱা ডাঙৰ ডাঙৰ নিউজবোৰ মোৰ চাকৰি ছাছপেনশ্যন ইনকুৱাৰীৰ নামত পুলিচে তোক বাৰে বাৰে থানালৈ নিয়া কথাবোৰ তই মা ইমান সোনকালে পাহৰিলে মই যুঁজিম মা মই যুঁজিম মই নমৰালৈকে যুঁজিম লয়াৰ কোৰ্টত পাৰিলে হায়াৰ কোৰ্ট পাম আৰু যদি আৰু একেবাৰে সুপ্ৰিম কোৰ্টলৈ যাম মা নিজে কৈছোঁ মই পানী মাৰ নহলে কৰিছিলোঁ নে কি কৰিছিলোঁ মোৰ ওপৰত যে ইমান বেয়া বেয়া কেছবোৰ জানি দিছে কৈছোঁ মা এতিয়া নিজে আইৰণ লেডি বনি গৈছে কোনোবা কোনোবা সংগঠনে হেনো তাক সম্বৰ্ধনা পৰ্যন্ত বাচিছে আৰু আমি যে নৰম যন্ত্ৰণাত ভোগ কৰি আছো কোনোবা খবৰ ৰাখিছেনে আৰু আইন বনাইছে সমান হ'ব লাগে এই লিংগ বৈষম্য কিয় নাৰী পুৰুষ হাজবেণ্ড ৱাইফ এই শব্দবোৰ উঠাই দিলে হ'ল আৰু ডিভোৰ্চ লাগে চিম্পলি কৈ দিলে হ'ল মই চহী কৰি দিম নহয় মই চহী কৰি দিম মই আৰু এই অপবাদবোৰ লৈ থাকিব নোৱাৰো পাই মোক ক'ৰবাত এখন আশ্ৰমত থৈ আহগৈ যা মোক ভগৱানটোৱে মাৰিও নিদিয়ে তোমালোক দেখা মানুহবোৰে কি কৰিবলৈ আগবাঢ়িছা মই নেজানো মই কালত নামঘৰটোৰ পৰাও বঞ্চিত হলো আৰু আপুনি অজান গোস্বামী আপোনাৰ ঘৰ গুৱাহাটী হয় আপুনি এওঁৰ লগত সামাজিকভাৱে বিয়া কৰিছিল হয় বুজিছোঁ এতিয়া একেলগে নথকাৰ সিদ্ধান্ত লৈছিল হয় কিয় ভালকৈ বুজাই কওকচোন নোৱাৰি থাকিব কিয় নোৱাৰি তেওঁ মোক মৰম নকৰে কিবা প্ৰমাণ আছে মৰম কৰাৰহে প্ৰমাণ দিব পাৰি নকৰাৰ নোৱাৰি নহয় দেখিছোঁ আৰম্ভ কৰিয়ে দিলে প্লিজ প্লিজ গোস্বামী মই যেতিয়া আপোনাক সুধিম তেতিয়াহে আপুনি উত্তৰ দিব হ'ব ছাৰ এওঁক আপুনি প্ৰথম কেতিয়া লগ পাইছে গোৱালপাৰা
তেওঁ তালৈ কিয় গৈছিল? মোক চাবলৈ। আপোনাক তেওঁ পচন্দ কৰিছিল? হয়, কৰিছিল। আপুনি পচন্দ কৰিছিল নে নাই? ময়ো কৰিছিলোঁ। আৰু আপুনি? হয়, কৰিছিলোঁ। কিন্তু পাহিক চাবলৈ যেতিয়া মই তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, পাহিৰ মাকে সেইদিনাখন তেওঁলোকৰ ঘৰত থাকিবলৈ মোক বহুত জোৰ কৰিছিল। আৰু তেওঁলোকৰ অনুৰোধত মই সেইদিনাখন তেওঁলোকৰ ঘৰত আছিলোঁ। আৰু আমাক দুয়োটাকে মিলা মিছা হ'বলৈ, পূজা কৰা কৰিবলৈ, অলপ ইজনে সিজনে কথা পাতিবলৈ আমাক অকণমান ফুৰিবলৈ যাবলৈ কৈছিল। ফুৰিবলৈ গৈছিল? হয়, গৈছিল। তাৰ পাছত সিদিনাখন ছাৰ বহুত গৰম জীৱন যাতে সুখৰ হয় তাৰ কাৰণে মোৰ পৰিবাৰে এই সৰু ছাতিটো আপোনালোকক উপহাৰ দিছে। যাওক যাওক, বাহিৰত বৰষুণ দিছে। এই অকণমানি ছাতিটোৱে আপোনালোকৰ মূৰ দুটা বছৰ হয়। কিন্তু চাব যাতে ভৱিষ্যতে কোনো বাহিৰা শক্তিয়ে আপোনালোকৰ মূৰ দুটা গৰম কৰিব নোৱাৰে, তালৈ কিন্তু লক্ষ্য ৰাখিব। যাওক। বাহিৰৰ কথাটো হয়